এই এক সপ্তাহৰ ভিতৰত 3 লাখতকৈও অধিক মানুহ বানপানীত আবদ্ধ হৈ পৰিছে, বানপানীৰ লগত যুঁজি আছে। পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্কৰ হিয়া ভঙা কান্দোন আজি কোনোবাই শুনিবনে? আপোনাৰ অসমখন যদি জিঅ'গ্ৰাফিকেলি আপুনি চাব যায়, তেতিয়াহ'লে এটা চাইডে আপোনালোকৰ অৰুণাচল পৰে, এইটো চাইডে কাৰ্বি আংলঙৰ পাহাৰ আছে, এইফালে মেঘালয় আছে। চ' চবফালে পাহাৰ আছে, মাজত অসমখন আছে। অসমত বানপানী হ'বই। বাহিৰৰ দেশৰ বানপানীৰ চলিউশ্যনবিলাক কি হয়, চৰকাৰে টেকন'লজিৰ ক্ষেত্ৰত টেকন'লজি যিমান এডভান্স হৈছে, তো টেকন'লজি ইউজ কৰি বানপানীৰ যোনটো প্ৰব্লেম হয়, প্ৰব্লেমৰ চলিউশ্যনটো উলিয়াই দিছে। কিন্তু আমাৰ অসমত কি হৈছে, কি কৰে মন্ত্ৰী MLA যেতিয়া ইলেকশ্যন কেম্পেইনত আহে, তেতিয়া আপোনালোকে মন্ত্ৰীজনে কেতিয়াও উভতাই সুধি পাইছে যে ছাৰ আমাৰ অঞ্চলত এনেকুৱা প্ৰব্লেম আছে, আপুনি সেইখিনি প্ৰব্লেমৰ চলিউশ্যন উলিয়াই দিয়ক, তেতিয়াহে আমি আপোনাক ভোট দিম। এইবিলাক নহয়। চৰকাৰক এইবিলাক কওক যে হিন্দু মুছলিম আমাৰ তাত নাই, আমাৰ তাত চব হিন্দু মুছলিম অসমত মিলি থাকে। আমাৰ